গল্পৰ শিৰোনাম যেতিয়া সলনি হ'বলৈ ধৰিলে প্ৰেম, অনুশোচনা আৰু শিক্ষা। কেতিয়াবা জীৱনত এনে মুহূৰ্ত আহে যেতিয়া সকলোবোৰ সপোন ভাঙি পৰে, যেতিয়া আপোনাৰ হৃদয়ত থকা সপোনবোৰ বাস্তৱতাৰ সন্মুখত ভগ্ন হৈ পৰে। আজিৰ কাহিনী সেই ভগ্ন হৃদয়ৰ কথা। আৰম্ভণি প্ৰেমৰ সূচনা। মই আৰু চি। প্ৰেমৰ কাহিনী আৰম্ভ হৈছিল অতি সাধাৰণ। ফেচবুকত চিনি পাইছিলোঁ। প্ৰথমে মেছেজ, তাৰপিছত কথা, তাৰপিছত গোপনকৈ হৃদয়ৰ দুৱাৰ খোলা। কেতিয়াও ভবা নাছিলোঁ যে আমি দুজনৰ বেলেগ হ'ব। নহয়, তেওঁ আছিল মোৰ সপোনৰ মানুহ, যিজনে মোৰ জীৱনত হাঁহি আনিছিল। প্ৰতিদিনে আমি কথা পাতিছিলোঁ, ৰাতি জাগি থাকিছিলোঁ। কথা পাতিছোঁ, তেওঁৰ মেছেজ নাহিলে মোৰ দিনবোৰ শূন্যতাত ভৰ্তি থাকিছিল। তেওঁ মোক কোৱা কথাবোৰ আজিও মোৰ ফৰককৈ মনত বাজি থাকে যে তোমাৰ লগত কথা নকলেহে দিনটো অসম্পূৰ্ণ। এইবোৰে মোৰ হৃদয়খনত আশা আৰু মৰম ভৰাই দিছিল। সলনি হোৱাৰ সূচনা। কিন্তু সময় কেতিয়াবা সকলো সলনি কৰি দিয়ে। মই বুজিব ধৰিলোঁ চি আগৰ দৰে নহয়। আগতে যিজনে মোৰ মেছেজৰ অপেক্ষা কৰিছিল, আজি চি ক'ত ব্যস্ত। আগতে যিজনে মোক দিনে শতবাৰ মেছেজ দিছিল, আজি সেই কথা কেনেকুৱা। তেওঁৰ উত্তৰ হ'ল, আজি অলপ ব্যস্ত, অলপ শান্তি দিব পাৰিবানে? শান্তি দিবানে? এইটো শুনি মোৰ মন কঁপি উঠিল। আগতে চি মোক নিজৰ শান্তিৰ উৎস বুলি কৈছিল। তেওঁৰ চাৱনি, তেওঁৰ আচৰণত এনে ঠাণ্ডা অনুভূতি কেনেকুৱা। সেইদিনা মই বিচনাত পৰি আকাশ চাই আছিলোঁ। একেটা প্ৰশ্ন মোৰ মনত বাজি আছিল। এইজনে নেকি চি, যিজনে মোক ভাল পোৱাৰ কথা কৈছিল? মোৰ চকুৰে পানীৰে নিগৰি গ'ল, কিন্তু মই উত্তৰ পোৱা নাছিলোঁ। অতীতত আমি কি দিনবোৰ কটালোঁ। হাঁহি, গান, মিঠা স্মৃতি, সিহঁত আজিৰ বাস্তৱতাৰ আগত তুচ্ছ তাচল্য হৈ পৰিল। মই বুজিলোঁ, কেতিয়াবা প্ৰেমত অধিক আশা কৰাটো ভুল। প্ৰেম মানে নিজৰ আত্মসন্মান হেৰুওৱা নহয়। শিক্ষা। মনৰ পৰা বিবেকালৈ যাত্ৰা। সেইদিনা মই সিদ্ধান্ত ল'লোঁ, আজিৰ পৰা মই কাইটবোৰ্ড আঁতৰাম, হাঁহিবোৰ পুনৰ পাম, মই নিজৰ মূল্য বুজিম। যিজনে মোৰ বাবে সময় নিদিব, তাৰ বাবে মই মোৰ সময় নষ্ট নকৰোঁ। প্ৰেম আৰু মৰমৰ মাজত ডাঙৰ পাৰ্থক্য আছে। প্ৰেম মানে আগ্ৰহ, মৰম মানে দায়িত্ব আৰু সময়। যিজন মানুহ আপোনাক সঁচাকৈয়ে ভাল পায়, সি আপোনাৰ বাবে সময় উলিয়াব, অজুহাত নকৰিব। অন্ততঃ আমি এইটো শিকিলোঁ যে আশা সীমিত কৰক, নিজৰ ওপৰত বিশ্বাসটো ৰাখক, আনন্দ কৰক। আপোনাৰ শান্তি সৰ্বাধিক গুৰুত্বপূৰ্ণ। মাৰ্মিক সংলাপ। যেতিয়া সলনি হ'বলৈ ধৰিলে, তেতিয়া বুজি লোৱা জীৱনৰ কিবা এটা শিক্ষা লিবৰ সময় আহিছে। যিজনে আপোনাক আগতে ভাল পোৱা কৈছিল, সেইজনে আজি আপোনাৰ পৰা দূৰ হোৱাৰ কাৰণ হয়তো এয়েই যে সি আপোনাৰ জীৱনৰ কাহিনীত কেৱল এক পাঠ আছিল, গন্তব্য নহয়। এই গল্পটোত যদি কিবা শিকিলা, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক এক্সট্ৰা লাভ টেইলছ লৈ। নতুন গল্প আহি আছে, আপোনাৰ হৃদয় স্পৰ্শ কৰিব।